নমস্কাৰ বন্ধুসকল আশা কৰিছো আপোনালোক সকলো কুশলে আছে এই ভিডিওটো যিসকলে চাই আছে সেইসকলৰ ভিতৰত হয়তো বহু লোক ওলাব যিসকল ইতিমধ্যে ডায়াবেটিক তেওঁলোকৰ ব্লাড সুগাৰ লেভেলটো যথেষ্ট হাই হৰসংখ্যক লোকে আকৌ ওলাব প্ৰি ডায়াবেটিক যিসকলে ডায়াবেটিক হ'বলৈ গৈ আছে খুব কম সংখ্যক লোকে ওলাব যিসকল আসলতে নন ডায়াবেটিক এয়া মোৰ ধাৰণা কাৰণ আমাৰ ব্লাড সুগাৰ লেভেলটো বাঢ়িলেও আমি বিশেষভাৱে গুৰুত্ব নিদু বা আমাৰ দেহত কি লক্ষণে দেখা দিব কি আমি নাজানো কিন্তু যিসকল ইতিমধ্যে ডায়াবেটিক হৈছে তেওঁলোকে জানে যে ব্লাড সুগাৰ লেভেলটো বাঢ়িলে দেহত কেনে ধৰণৰ লক্ষণে দেখা দিয়ে বা কি প্ৰাথমিক লক্ষণ হ'ব পাৰে কাৰণ তেওঁলোকে ডক্টৰৰ ওচৰত যোগাযোগ কৰিছে ডক্টৰৰ মেডিকেশ্যন গ্ৰহণ কৰিছে কিন্তু যিসকল নন ডায়াবেটিক বা যিসকল ডায়াবেটিক তেওঁলোকে কিন্তু নাজানে যে ব্লাড সুগাৰ লেভেলটো বাঢ়িলে দেহত কি লক্ষণে দেখা দিয়ে কিন্তু তেওঁলোকে জানি থোৱাটো অতি জৰুৰী কাৰণ আমাৰ ব্লাড সুগাৰ লেভেলটো বাঢ়িলে আমি গম নোপোৱাকৈ থাকি যে আমি গুৰুত্ব নিদু কিন্তু সেই ব্লাড সুগাৰ লেভেলে যেতিয়া আমাক বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰি দিয়ে তেতিয়া আমি তাক তেতিয়া আমাৰ বহুত দেৰি হৈ যায় তেতিয়া আমি তাক গুৰুত্ব দিওঁ আৰু ডক্টৰৰ ওচৰলৈ যাওঁ বা কিবা কিবি বিশেষভাৱে সাৱধানতা লওঁ কিন্তু মন কৰিব ডায়াবেটিছ ৰোগ কেতিয়াও ভাল কৰিব নোৱাৰি কিন্তু তাক কণ্ট্ৰল কৰি ৰাখিব পাৰি গতিকে আমি আগতীয়াকৈ যদি সাৱধান হওঁ তেতিয়াহ'লে আমি কিছুমান লক্ষণ যদি আমি জানো তেতিয়াহ'লে আমি তাক যথেষ্টখিনি আমাৰ কাৰণে ভাল হয় গতিকে বন্ধুবোৰ আজিৰ মই এই ভিডিঅ'টোত আলোচনা কৰিব খুজিছোঁ যে আপোনাৰ দেহত ব্লাড সুগাৰ লেভেল বাঢ়িছে বুলি আপুনি কেনেকৈ গম পাব বা কি প্ৰাৰম্ভিক বা আগতীয়া লক্ষণে আপোনাৰ দেহত দেখা দিব গতিকে মই আপোনালোকক অনুৰোধ কৰিম আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে উপভোগ কৰিব চাওক ডায়াবেটিছ হ'ল আমাৰ দেহত সম্পন্ন হোৱা এক বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰ খেলিমেলি যাক কোৱা হয় খেলিমেলি যাক ইংৰাজীত আপুনি ক'ব পাৰে ডিজঅৰ্ডাৰ আৰু তাক কোৱা হয় মেটাবলিজম ডিজঅৰ্ডাৰ মেটাবলিজম হ'ল আমাৰ দেহত সম্পন্ন হোৱা কোষবোৰত সম্পন্ন হোৱা এক বিশেষ ৰাসায়নিক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা দেহৰ কোষবিলাকে আচলতে নিউট্ৰিয়েণ্টছ আৰু শক্তি আহৰণ কৰে মেটাবলিজম দুই প্ৰকাৰ প্ৰথমটো হ'ল কেটাবলিজম এক নম্বৰ হ'ল কেটাবলিজম হ'ল এক ৰাসায়নিক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা দেহৰ কোষবিলাকে পদাৰ্থৰ অণুবিলাক বিভংগন কৰি তাৰ পৰা নিউট্ৰিয়েণ্টছ আৰু শক্তি আহৰণ কৰে আকৌ দ্বিতীয়টো হ'ল এনাবলিজম হ'ল এক ৰাসায়নিক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে দেহটোৱে কোষটোত প্ৰয়োজনীয় হোৱা পদাৰ্থৰ অণুবোৰ যোগান ধৰে আমি খোৱা খাদ্য বস্তুবোৰৰ পৰা প্ৰয়োজনীয় উপাদানবোৰ আমাৰ দেহৰ কোষত গৈ উপস্থিত হ'লেহে কোষে আচলতে তাৰ পৰা নিউট্ৰিয়েণ্টছ আৰু প্ৰয়োজনীয় শক্তি আহৰণ কৰিব পাৰে ধৰা হওক মই এই ইনচুলিন প্লেণ্ট খাই আছোঁ এইটো খোৱাৰ লগে লগে মোৰ পাকস্থলীলৈ গ'ল পাকস্থলীৰ পৰা প্ৰয়োজনীয় উপাদানবোৰ আমাৰ দেহৰ বিভিন্ন কোষত গৈ উপস্থিত হ'লেহে আচলতে ইয়াৰ পৰা প্ৰয়োজনীয় নিউট্ৰিয়েণ্টছ আৰু শক্তি কোষবিলাকে আহৰণ কৰিব পাৰে কিন্তু সেই উপাদানবোৰ কোষবিলাকত নি পেলাই দিয়াৰ দায়িত্বটো হ'ল ইনচুলিন উৎপন্ন হয় আমাৰ পেনক্ৰিয়াছ গ্লেণ্ডত গতিকে যিসকলৰ দেহত ইনচুলিনৰ অভাৱ ঘটে সেইসকলৰ দেহত এই প্ৰয়োজনীয় উপাদানবোৰ দেহৰ কোষত গৈ উপস্থিত নহয়গৈ তেতিয়াই আৰম্ভ হয় মেটাবলিক ডিজঅৰ্ডাৰ আৰু মেটাবলিক ডিজঅৰ্ডাৰ আৰম্ভ হ'লে আচলতে ব্লাডত সুগাৰ লেভেলটো বাঢ়ি যায় আৰু ব্লাডত সুগাৰ লেভেলটো যেতিয়া বাঢ়ি যাব তেতিয়া আপোনাৰ কিছুমান আগতীয়া কিছুমান লক্ষণ দেখা দিয়ে আৰু সেই লক্ষণবিলাকক গুৰুত্ব দিয়ে আচলতে আমি প্ৰয়োজনীয় সাৱধানতাখিনি লোৱাটো অতি জৰুৰী বন্ধুবোৰ মই আগৰটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ডায়েবেটিছ মূলতঃ তিনি প্ৰকাৰৰ টাইপ 1 টাইপ 2 আৰু প্ৰি ডায়েবেটিক এই তিনি প্ৰকাৰৰ ডায়েবেটিছৰ আচলতে কেইটামান সাধাৰণ লক্ষণ আছে যিকেইটা আগতীয়া লক্ষণ হিচাপে আমাৰ দেহত ফুটি উঠে মই আজি আপোনালোকক সেই আগতীয়া লক্ষণকেইটা ক'ব খুজিছোঁ প্ৰথমটো লক্ষণ হ'ল খুব বেছি ভোক লগা আৰু ভাগৰ লগা চাওক আমি যিবিলাক খাদ্যবস্তু খাওঁ সেই খাদ্যবস্তু আমাৰ পাচনতন্ত্ৰই আচলতে তাক হজম কৰি গ্লুক'জলৈ ৰূপান্তৰিত কৰে যাতে সেই গ্লুক'জবিলাক কোষবিলাকৰ খাদ্যবস্তু হয় আৰু আমাৰ দেহৰ কোষবিলাকে সেই গ্লুক'জৰ পৰা শক্তি আৰু নিউট্ৰিয়েণ্টছ আহৰণ কৰিব পাৰে কিন্তু সেই গ্লুক'জ গৈ আমাৰ দেহৰ কোষত উপস্থিত হ'বগৈ তেতিয়াহে যেতিয়া তাক ইনচুলিনে লৈ যাব যিবিলাকৰ দেহত ইনচুলিনৰ অভাৱ ঘটে সেই গ্লুক'জবিলাক গৈ কোষত নপৰেগৈ কোষত নপৰিলে আমাৰ ব্লাডত সেই গ্লুক'জ সুগাৰ হিচাপে থাকি যায় গতিকে আপোনালোকে মন কৰিব যে যদি কোষত গৈ কোষে বিচৰা প্ৰয়োজনীয় খাদ্যবস্তু যদি কোষত গৈ নপৰেগৈ তেতিয়াহ'লে কোষটোৱে খাদ্যবস্তু বিচাৰি থাকিব আৰু সেই খাদ্যবস্তু বিচাৰি থকাৰ কাৰণে আমাৰ আচলতে খুব বেছি ভোক লাগে দ্বিতীয়টো হ'ল আমাৰ খুব ভাগৰ লগাৰ কাৰণটো হ'ল কোষবিলাকত যেতিয়া প্ৰয়োজনীয় শক্তি আহৰণ কৰিব পৰা নাই আমাৰ দেহটোৱে শক্তি আহৰণ কৰিব পৰা নাই তেতিয়াহ'লে আপোনাৰ অকাৰণতে ভাগৰ লাগিব যি গ্লুক'জ গৈ কোষত উপস্থিত হ'বগৈ লাগিছিল সেই গ্লুক'জ তাত কোষত ইনচুলিনৰ অভাৱত উপস্থিত নহ'লগৈ বা উপস্থিত কমকৈ হৈছে সেইখিনি ব্লাডতে সুগাৰ হিচাপে থাকি গ'ল দ্বিতীয়টো লক্ষণ হ'ল খুব বেছি পেচাব লগা আৰু খুব বেছি পিয়াহ লগা আপুনি মন কৰিব দেহত যেতিয়া তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় আপোনালোকে জানে যে সেই তেজ আমাৰ আকৌ পুনৰবাৰ কিডনিয়ে পৰিশোধন কৰে
কিডনিয়ে যেতিয়া পৰিশোধন কৰে গ্লুক'জ থকা তেজখিনি যেতিয়া পৰিশোধন কৰে তেতিয়াও সেই তাৰ পৰাও কোষে কেতিয়াবা গ্লুক'জ লয় কিন্তু কিডনিও এটা নিৰ্দিষ্ট পৰিসীমা আছে কিডনিয়ে তেজত যদি গ্লুক'জৰ পৰিমাণ বাঢ়ি যায় বা চুগাৰ পৰিমাণ বাঢ়ি যায় তেতিয়াহ'লে সিমানটো বস্তু পৰিশোধন কৰিব নোৱাৰে তেতিয়া কিডনিৰ এটা কাম হৈছে যে এইখিনি দেহৰ অপদাৰ্থ এইখিনি বাহিৰলৈ উলিয়াব লাগে আৰু দেহটোৱে গম পায় যে দেহত অপদাৰ্থ গোট খাইছে সেই অপদাৰ্থখিনি বাহিৰলৈ উলিয়াব লাগে আৰু গতিকে দেহত থকা পানী ব্যৱহাৰ কৰি খুব বেছি প্ৰেসাব উৎপন্ন হয় আৰু সেই প্ৰেসাবৰ জৰিয়তে কি গ্লুক'জ বাহিৰলৈ ওলাই যায় গতিকে প্ৰেসাব সেইকাৰণে বাৰে বাৰে লাগে গতিকে প্ৰেসাব বেছিকৈ হয় প্ৰেসাব বেছিকৈ হোৱাৰ কাৰণটো কি হৈছে আপোনাৰ দেহত থকা প্ৰয়োজনীয় পানীখিনি পেছাব হিচাপে ব্যৱহাৰ হৈ সি বাহিৰলৈ ওলাই গুচি গ'ল গতিকে যেতিয়া দেহৰ পানী বাহিৰলৈ ওলাই গুচি গ'ল তেতিয়াহ'লে আপোনাৰ খুব বেছি পিয়াহ লগাটো স্বাভাৱিক গতিকে খুব বেছি পেছাব লগা আৰু খুব বেছি পিয়াহ লগাটো দ্বিতীয় এটা সাধাৰণ লক্ষণ তৃতীয় কাৰণটো হ'ল মুখ গহ্বৰ শুকাই যোৱা আৰু আপোনাৰ ছালবিলাক শুকান হৈ অহা আপোনাৰ প্ৰেসাব হৈ যেতিয়া দেহৰ পৰা প্ৰয়োজনীয় পানী বাহিৰলৈ ওলাই গৈ থাকিব তেতিয়াহ'লে আপোনাৰ দেহত পানীৰ অভাৱ ঘটিব আৰু সেই অভাৱ ঘটাৰ কাৰণে আপোনাৰ মুখ গহ্বৰ শুকাই যাব মানে আপুনি অকণমান পিয়াহ অনুভৱ কৰিব আপুনি দিনটোত যদি বাৰে বাৰে আপুনি প্ৰেসাব কৰি থাকিব লগা হয় তেতিয়াহ'লে দেহৰ পৰা পানী ওলাই গৈ থাকিব আপোনাৰ সেই মুখ গহ্বৰ আপোনাৰ শুকাই যোৱা যেন অনুভৱ হ'ব গতিকে এই তৃতীয়টো হ'ল কাৰণ যে মুখ গহ্বৰ শুকাই যোৱা আৰু ছাল শুকান হৈ পৰা কাৰণটো একেটাই দেহত প্ৰয়োজনীয় পানী যদি কমি যায় তেতিয়াহ'লে আপোনাৰ ছাল শুকান আৰু ফৰফৰীয়া হৈ উঠিব বা খুতুৰা পৰিব পাৰে চতুৰ্থটো কাৰণ হ'ল আপোনাৰ দৃষ্টিশক্তি কমি যোৱা আৰু ব্লাড ভিজন যাক ইংৰাজী ব্লাড ভিজন বুলি আপুনি ক'ব পাৰে এইটো একেটাই কথা পানী যেতিয়া দেহত কমি আহে তেতিয়া আপোনাৰ চকুৰ যিখন লেন্স থাকে সেই লেন্সখন অলপ উফন্দি উঠা মানে চকুৰ লেন্সখনৰ আকাৰটো বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ আচলতে আপুনি যিটো ফোকাস কৰিব লাগে আপোনাৰ চকুৱে যেটো ফোকাস কৰিব লাগে ভালকে ফোকাস কৰিব নোৱাৰে গতিকে আপুনি অস্পষ্ট দেখে বা আপোনাৰ দৃষ্টিশক্তি কমি আহে গতিকে বন্ধুসকল মন কৰিব লাগিব যে এই তিনিওটা যি প্ৰকাৰৰ টাইপ 1 টাইপ 2 আৰু টাইপ প্ৰি ডায়াবেটিকৰ সাধাৰণ লক্ষণ কেইটা যদিও মই চাৰিটা লক্ষণ কলো কিন্তু আপুনি বিশেষভাৱে ভাবিব পাৰে যে খুব বেছি ভোক লগা আৰু খুব বেছি অকাৰণতে ভাগৰ লগা আৰু খুব বেছি প্ৰেসাব হৈ থকা মানে দেহৰ পৰা পানী ওলাই গৈ থকা এই তিনিটাকে আপুনি মূল আপুনি আগতীয়া লক্ষণ বুলি আপুনি ধৰিব পাৰে আৰু যেতিয়া এইকেইটা লক্ষণে আপোনাৰ দেখা দিব তেতিয়াই আচলতে আপুনি গম পাব লাগিব যে আপোনাৰ দেহৰ ব্লাড সুগাৰ লেভেলটো অকণমান বাঢ়ি গৈছে আৰু তেতিয়াই সাৱধানতা আপুনি ল'ব লাগে টাইপ 2 ডায়াবেটিছৰ কাৰণে আকৌ তিনিটা বিশেষ লক্ষণ আছে সেই লক্ষণকেইটা মই আপোনালোকক ক'ব খুজিছোঁ প্ৰথমটো হৈছে ইয়েষ্ট ইনফেকশ্যন বা ভেকুৰৰ আক্ৰমণ আপুনি মন কৰিব যে ভেকুৰ বা ইয়েষ্ট যিবিলাক থাকে সেইবিলাক অনুজীৱ হয় সেইবিলাকে কি কৰে গ্লুক'জক ভক্ষণ কৰে সিহঁতে খাদ্য হিচাপে গ্ৰহণ কৰে আপোনাৰ তেজত যেতিয়া গ্লুক'জৰ পৰিমাণ বৃদ্ধি হৈ যাব সুগাৰ হিচাপে বৃদ্ধি হৈ যাব তেতিয়া আচলতে ইয়েষ্ট ইনফেকশ্যন বেছিকৈ হয় আপুনি ইয়েষ্ট ইনফেকশ্যন হয় সেইবিলাক অঞ্চলত যিবিলাক অঞ্চল আচলতে গৰম আৰু অকণমান হেমেক অৱস্থাত থাকে ধৰি লওক এই আঙুলিৰ ফাকবিলাক কাখলুটি গুপ্তাংগ অঞ্চল এইবিলাক আচলতে গৰম হৈ থাকে তাৰ উপৰিও হি হেমেকাও হৈ থাকে সেইবিলাকত তেতিয়া ইয়েষ্ট ইনফেকশ্যন ভেকুৰৰ ইনফেকশ্যন বেছিকৈ হ'ব পাৰে ইচিং হ'ব পাৰে আপুনি তেতিয়া মন কৰিব লাগিব যে আপোনাৰ ব্লাডৰ সুগাৰৰ লেভেলটো অকণমান বাঢ়ি গৈছে আৰু এটা দ্বিতীয়টো হৈছে এই টাইপ 2 ডায়াবেটিছৰ দ্বিতীয় আৰু এটা অতিৰিক্ত লক্ষণ হৈছে যে আপোনাৰ কটা ঘাঁ সোনকালে নুহুকায় যেতিয়া আপোনাৰ তেজত মানে গ্লুক'জৰ পৰিমাণ বাঢ়ি যাব তেতিয়া আচলতে সেই গ্লুক'জে কি কৰিব আপোনাৰ দেহৰ বিভিন্ন নাৰ্ভবিলাক আক্ৰমণ কৰি দুৰ্বল কৰি নিয়ে আৰু সেই নাৰ্ভবিলাক আক্ৰমণ কৰি দুৰ্বল কৰি নিয়াৰ কাৰণে আপোনাৰ কটা ঘাঁ শুকাবৰ কাৰণে প্ৰয়োজনীয় যিবিলাক উপাদান লাগে সেই নাৰ্ভবিলাকে উপাদানবিলাক যোগান ধৰিব নোৱাৰাৰ কাৰণে সেই ঘাঁবিলাক সোনকালে নুহুকায় গতিকে আপোনালোকে এইটো এটা মন কৰিব যে অতিৰিক্ত লক্ষণ আৰু তৃতীয়টো হ'ল যে আপোনাৰ দেহৰ বা ভৰিৰ আপোনাৰ গাঁঠিৰ বিষ অনুভৱ কৰিব পাৰে অকাৰণতে আপুনি বিষ অনুভৱ কৰিব পাৰে হেতুৰ কাৰণটো হৈছে যে আপোনাৰ এই ব্লাড সুগাৰে যেতিয়া নাৰ্ভবিলাক দুৰ্বল কৰি দিয়ে সেই নাৰ্ভবিলাক দুৰ্বল কৰি দিয়াৰ কাৰণে আপোনাৰ জয়েন্ট পেইনছ এটা আৰম্ভ হয় আৰু জয়েন্টবিলাক আপোনাৰ অকাৰণতে বিষাব পাৰে আপোনাৰ আঁঠুত বিষাব পাৰে আপোনাৰ এই ইয়াৰ হাড়ৰ ভিতৰতে দুখ নোপোৱাকৈ এনেই অকণমান হাতখন দাঙোতে আপোনাৰ বিষাব পাৰে গতিকে এইবিলাক যিটো পেইন অনুভৱ হয় জয়েন্ট পেইন বা আপোনাৰ আঁঠুৰ এই পেইনবিলাক আৰম্ভ হয় এইবিলাক আচলতে ব্লাডত সুগাৰ লেভেলটো বাঢ়ি যোৱাৰ কাৰণে আপোনাৰ নাৰ্ভবিলাক দুৰ্বল হৈ পৰে আৰু সেইকাৰণে এই ধৰণৰ বিষবিলাক টাইপ 1 ডায়াবেটিছৰ আকৌ আন দুটা অতিৰিক্ত লক্ষণ আছে সেয়া হ'ল প্ৰথমটো হৈছে যে আপোনাৰ দেহৰ ওজন হ্ৰাস পোৱা মন কৰিব যে যেতিয়া কোষবিলাকে প্ৰয়োজনীয় উপাদানবোৰ নাপাব মানে গ্লুক'জ যেতিয়া কোষবিলাকে নাপাব ইনচুলিনে নি দিব নোৱাৰিব তেতিয়া কোষবিলাকে আকৌ খাদ্য বস্তু বিচাৰিব সিহঁতেতো
মেটাবলিজম কৰিব লাগিব তেতিয়া সিহঁতে কি কৰিব নিজৰ দেহত যিবিলাক আমাৰ দেহত মাস্কুল আছে মাস্কুল আৰু ফেটবিলাক সিহঁতে বাৰ্ণ কৰিবলৈ আৰম্ভ কৰিব আৰু সেই বাৰ্ণ কৰাৰ উদ্দেশ্য এটাই থাকে যে তাৰ পৰা নিউট্ৰিয়েন্টছ আৰু শক্তি আহৰণ কৰা গতিকে যেতিয়া সেই ফেট বাৰ্ণ হ'ব তেতিয়া আপোনাৰ দেহৰ আচলতে মাংসৰ ফেটছৰ পৰিমাণ কমি আহিব গতিকে আপোনাৰ ওজন হ্ৰাস পায় আৰু লগতে আপোনাৰ ছাল খুতুৰা পৰি আহিব পাৰে দ্বিতীয়টো অতিৰিক্ত লক্ষণ হ'ল টাইপ 1 ডায়েবেটিছৰ আপোনাৰ খুব বমি বমি ভাব অহা আৰু মূৰ ঘূৰণি হোৱা যেতিয়া আপোনাৰ কোষবিলাকে ফেটছ বাৰ্ণ কৰিব ফেটছ বাৰ্ণ কৰিলে ফেটছবিলাকৰ পৰা এটা বিশেষ সেই প্ৰক্ৰিয়াটোত বিশেষ পদাৰ্থ নিৰ্গত হয় বা উৎপন্ন হয় সেই পদাৰ্থৰ নাম হৈছে কিটন আৰু সেই কিটন পদাৰ্থ যেতিয়া আপোনাৰ দেহত বৃদ্ধি পাব তেতিয়া আচলতে খিয়াৰ প্ৰভাৱটো আপোনাৰ পেটত পৰেগৈ পাকস্থলীত পৰেগৈ গতিকে আপোনাৰ তেতিয়া আপোনাৰ পেটটো উফন্দি উঠিব পাৰে বমি বমি ভাব আহিব পাৰে বা মূৰ ঘূৰণি হ'ব পাৰে গতিকে এই দুটা হ'ল টাইপ 1 ডায়েবেটিছ হোৱাৰ অতিৰিক্ত লক্ষণ এই ধৰণৰ অসুবিধাবোৰ যেতিয়া আপুনি অনুভৱ কৰিব বা আপোনাৰ দেহত এনে ধৰণৰ প্ৰাৰম্ভিক লক্ষণে যেতিয়া দেখা দিব তেতিয়াই আচলতে আপুনি সাৱধান হোৱা উচিত কাৰণ আপুনি প্ৰি ডায়েবেটিক হ'লেও এনে ধৰণৰ লক্ষণে দেখা দিব পাৰে বা টাইপ 1 টাইপ 2 ডায়েবেটিছত আপুনি অন্তৰ্ভুক্ত হ'লেও এনে ধৰণৰ লক্ষণে দেখা দিব পাৰে গতিকে তেতিয়া আপুনি অতি সাৱধান হোৱা উচিত তেতিয়া আপুনি লগে লগে ডক্টৰৰ ওচৰত পৰামৰ্শ কৰি আপুনি টেষ্ট পৰীক্ষা কৰা উচিত আৰু আপুনি নিশ্চিত হোৱা উচিত যে আপোনাৰ ব্লাড চুগাৰ লেভেলটো আপোনাৰ বাঢ়িছে নে নাই বঢ়া কাৰণ আজিৰ সাম্প্ৰতিক সময়ত আপুনি যদি সেই কথাত সচেতন নহয় তেতিয়াহ'লে আপোনাৰ বিশেষ অসুবিধা হোৱাৰ আগতে আপুনি সাৱধানতা ল'ব নোৱাৰিব ব্লাড চুগাৰ লেভেলটো বাঢ়ি গ'লে দেহত বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া হয় আৰু সেই পাৰ্শ্বক্ৰিয়াৰ ফলত আপোনাৰ দেহৰ অংগ প্ৰত্যংগবিলাক দুৰ্বল হৈ গৈ থাকে গতিকে আপুনি যদি গম পায় তেতিয়াহ'লে আপুনি সাৱধানতা ল'ব পাৰিব বা মেডিকেশ্যন অতি সোনকালে ল'ব পাৰিব যাতে আপুনি বেছি দিনলৈ সক্ষম হৈ থাকিব পাৰে সাম্প্ৰতিক সময়ত আজিৰ যুগত যিটো যুগত আমি জীয়াই আছোঁ এই যুগত আচলতে ব্লাড চুগাৰ লেভেলটো নবঢ়াটোহে অস্বাভাৱিক যেন লগা হ'ল কাৰণ আমি যি বস্তু আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ সেইখিনি কোষ আৰু পাকস্থলীত হজম কৰিব পৰাকৈ আমাৰ প্ৰয়োজনীয় শ্ৰম আমি নকৰা হ'লোঁ সেই শ্ৰমখিনি আমি বিভিন্ন কাৰণ আমি নকৰা হ'লোঁ আৰু যিটো হ'ল ডায়েবেটিছ হোৱাৰ এটা মূল কাৰণ গতিকে মই আপোনালোকক কওঁ যে এই প্ৰাৰম্ভিক লক্ষণবিলাকে আপোনালোকক যদি দেখা দিয়ে তেতিয়াহ'লে অতি সোনকালে ডক্টৰৰ ওচৰত পৰামৰ্শ কৰি নিজৰ টেষ্ট পৰীক্ষা কৰি ব্লাড চুগাৰ লেভেলটো বাঢ়িছে নে নাই বঢ়া সেই বিষয়ে আপুনি গম লোৱা উচিত বাৰু যি কি নহওক বন্ধুসকল মই নেক্সট যিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম সেই ভিডিঅ'টোত মই আপোনালোকক আচলতে প্ৰেক্টিকেলি কৰি দেখাম যে আপোনালোকে দেহৰ নিজৰ তেজত ব্লাড চুগাৰ লেভেলৰ পৰিমাণ কিমান আছে বাঢ়িছে নে নাই বঢ়া এই বিষয়ে ঘৰতে আপোনালোকে কেনেকৈ চেক কৰিব পাৰে বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে বিজ্ঞানজ্যোতি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব এই মুহূৰ্ততে কৰি দিব আৰু লগতে তাত বেল আইকনটো প্ৰেছ কৰিবলৈ আপোনালোকে কেতিয়াও নাপাহৰিব কাৰণ বেল আইকনটো প্ৰেছ নকৰিলে মই ইয়াৰ পৰা যিবিলাক কথা ভিডিঅ' হিচাপে আপোনালোকলৈ আগবঢ়াওঁ সেইবিলাক কথাৰ নটিফিকেশ্যন আপোনালোকে নাপাব তেন্তে মোক আজিলৈ বিদায় দিয়ক নমস্কাৰ